নমস্কাৰ, মই প্ৰফুল্ল। আপোনালোকক আগন্তুক 7টা ফেজৰ বাবে 543টা সিটৰ বাবে 11 এপ্ৰিলৰ পৰা 19 মেলৈ যোনটো লোকসভা নিৰ্বাচন হ'ব, তাত ব্যৱহাৰ হ'বলগীয়া নতুন যোনটো EVM মেচিন তাৰ বিষয়ে এই ভিডিঅ'টোত জনাম। বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু চোৱাৰ পিছত আপোনালোকেও সকলোকে এই নতুন চিষ্টেমৰ বিষয়ে শ্বেয়াৰ কৰি বা তেওঁলোকক এই নতুন চিষ্টেমৰ বিষয়ে জনাই এৱাৰনেছটো কৰিব, যাতে সকলোৱে এই চিষ্টেমৰ বিষয়ে অৱগত হয়। বন্ধুসকল, এই নতুন EVM মেচিনটোত 3টা পাৰ্ট আছে। এটা হ'ল বেলট ইউনিট BU, কণ্ট্ৰল ইউনিট CU আৰু এটা নতুন সংযোজন কৰা হৈছে, সেইটো VVPAT, ভোটাৰ্ছ ভেৰিফায়েবল অডিট পেপাৰ অডিট ট্ৰেইল। বেলট ইউনিট, য'ত আপোনালোকে এনেকুৱা বিভিন্ন ইয়াত পাৰ্টিবিলাকৰ ছবি চিহ্ন লগতে চিৰিয়েল নম্বৰ থাকিব, য'ত আপোনালোকে চুইচটো টিপিব লাগিব, সেইটো হ'ল বেলট ইউনিট। আৰু কণ্ট্ৰল ইউনিট, যোনটো চুইচ অফ এণ্ড অন কৰিব পাৰে, আৰু তাত তেওঁলোকে অফিচাৰবিলাকে তেওঁলোকে ইয়াত চুইচটো দিয়াৰ পিছত লাষ্টত তেওঁলোকে কাউণ্ট কৰিব পাৰে কিমান ভোট পলিং হ'ল সেই চেণ্টাৰটোত, এইখিনি তেওঁলোকে সেইটো চাব পাৰে। আৰু ইয়াৰ লগত যোনটো নতুন সংযোগ কৰা হৈছে সেইটো হ'ল VVPAT, যাক কোৱা হয় ভোটাৰ ভেৰিফায়েবল পেপাৰ অডিট ট্ৰেইল। বিভিন্ন হয় যে এটা চুইচত টিপিলে বেলেগটো হয়তো ভোট হয় বুলি, তো তাৰ কাৰণে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এইটো নতুন চিষ্টেম কৰিছে, য'ত আপোনালোকে ভোট দিয়াৰ পিছত 7 ছেকেণ্ডৰ কাৰণে এই ছবিটো সেই চিৰিয়েল নম্বৰটো আপোনালোকে নিজ চকুৰে চাই ভেৰিফাই কৰিব পাৰিব। হয় বন্ধুসকল, এইটোৱে হ'ল নতুন চিষ্টেম, য'ত আপুনি চুইচ টিপা চিত্ৰটো ইয়াত আহিছে নে নাই চাওক। ইয়াত দেখিবলৈ পাইছে আপোনালোকে, যোনটো আপোনালোকে এইটো চুইচটো টিপিলে আৰু ইয়াত চাওক 7 ছেকেণ্ডৰ কাৰণে সেই ভিতৰত গ্লাছৰ ভিতৰত এটা কাগজৰ টুকুৰাত প্ৰিণ্ট হৈছে, আৰু সেইটো আপোনালোকে নিজে চাই ভেৰিফাই কৰিব পাৰিব। তো বন্ধুসকল, আপোনালোকে নিশ্চয় বুজি পাইছে যে আমি যিকোনো বস্তু আমি কুৰে নাচালে আমি বিশ্বাস কৰিব টান পাওঁ, সেইকাৰণে এই চিষ্টেমটো কৰিছে। ভাল লাগিছে, সেইকাৰণে আপোনালোকক এই বস্তুটোৰ বিষয়ে যাতে সকলোৱে এইটো এৱাৰনেছ হয়, সকলোৱে গম পায়, তাৰ কাৰণে মই এইটো ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকেও ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সকলোৱে এই নতুন চিষ্টেমৰ বিষয়ে। ধন্যবাদ।